নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে আৰু এতিয়া আঘোণমহীয়া খেতি চপোৱাৰ সময় হোৱা দেখিছেনে ধানখিনি কি ধুনীয়া হৈ আছে আৰু এইফালে পথাৰখিনি আচলতে এবাৰ খেতি কৰা নহ'লে আৰু আমি এয়া ধাননি ফালি ফালি গৈ আছোঁ অলপ আঁতৰতে থকা পুখুৰী এটা সিঁচিছিল সেইদিনা আৰু কি কিনো মাছ ওলাইছে তাকে চাবলৈ বুলি আমি এনেকৈ আগবাঢ়িলোঁ আৰু আমাৰ লগতে আমাৰ সেয়া লাৰুগুটিও গ'ল লাৰুগুটি গৈ পেলাই সেয়া ধানখিনি জপিয়াই আছে দেখিছেনে কেনেকৈ উপায় নাই তাকতো এতিয়া বুজাব নোৱাৰি ধানখিনি হালি পৰি গ'ল আৰু সি তাতে জপিয়াই কেনে আনন্দ পাইছে দেখিছেনে কাষতে গৃহস্থই ধান কাটি আছিল কিন্তু উপায় নাই আৰু এতিয়া কুকুৰকনো কোনে বুজাব যে নহওক আমি আগবাঢ়িলোঁ আৰু আগবাঢ়ি এয়া পুখুৰীটোৰ যিখিনি ঠাইত আছিলে সেইখিনিতো সেয়া সিফালে সেয়া ধান ধুনীয়া হৈ আছে এয়া আৰু দাব পৰা হৈছেগৈ আৰু এইফালে এয়া পুখুৰী নহয় আচলতে পাৰ বান্ধি লৈ এইদৰে মাছ পুহিবৰ বাবে উপযোগী কৰি লৈছিল আৰু ঠাইখিনি কিন্তু তেনেকৈ মাছ নোলালে আমি ভবা ধৰণে সৰু সৰু মাছ অলপ ওলাইছিল তেওঁলোক তিনিজনৰ ভাগতে অলপ অলপকৈ পৰিব আৰু সেয়ে আমাৰ যোৱাৰ উদ্দেশ্যটো সফল নহ'লে যিয়ে নহওক ঘূৰি আহিলোঁ আৰু কাষতে থকা খোৱা ধানখিনি দেখিছেনে কি ধুনীয়াকৈ বতাহত হালি জালি আছে ভাবিলোঁ এইখিনিও অকণমান দৃশ্য ধৰি থওঁ আপোনালোককো দেখুৱাম আৰু কাষতে খোৱা বাগানখন দেখিছেনে ঠাইখিনি কিমান সুন্দৰ আৰু আমি ঘূৰি আহিলোঁ যিহেতু আমি মাছ নাপালোঁ আৰু এয়া আবেলিৰ দৃশ্য কেইটামান ষ্ট্ৰবেৰী পুলি এইদৰে মায়ে লগাই দিছে ৰুই দিছে আচলতে আৰু খোৱা কাষতে গোবৰো থৈ লৈছে এতিয়া ঘন ঘনকৈ দুটা খলতে ৰুইছে পিছত আকৌ খেৰেঙা কৰি দিব হয়তো আৰু এইদৰে অকণমানকৈ সৰু সুৰাকৈ আমি নিজে খাব পৰাকৈ খেতি কৰি থাকোঁ আচলতে এতিয়া আগতে আমাৰ বিকিব পৰাকৈও কৰিছিলে ব্যৱসায় ভিত্তিকো কৰিছিলে আচলতে খেতি বাতিবোৰ কিন্তু এতিয়া নকৰা হ'লোঁ আৰু এতিয়া ঘৰৰ বাবে কৰোঁ যিহেতু কষ্টও বহুত হয় আৰু আমাৰ ইয়াৰ মাটিটো বহুত টান কষ্ট বেছি হয় সেয়া দেখিছেনে মাটিবোৰ বিশেষকৈ বৰ বিশেষ সাৰুৱা নহয় মাটিটো খুব টান মাটি যিকোনো খেতি কৰিলে আমি বেছিকৈ লাগি থাকিবলগীয়া হয় বা সাৰ পানী বেছিয়ে যোগাবলগীয়া হয় অন্যান্য নহ'লেও কেঁচু সাৰ বা গোবৰ সাৰ বেছিকৈ দিবলগীয়া হয় তাৰ উপৰিঞ্চি পোকৰ উপদ্ৰৱ আছে যথেষ্ট পোকে আক্ৰমণ কৰে ইয়াত আৰু অলপ পিছতে মই আমাৰ লাওকেইটাৰ অৱস্থাও দেখুৱাম আপোনালোকক কিদৰে পোকে আক্ৰমণ কৰি পেলাই লাওকেইটা আগবাঢ়িব দিয়া নাই আৰু এয়া ষ্ট্ৰবেৰী পুলি এইদৰে পেকেটিঙত আহে আমি ইয়াক খুলি খুলি তেনেদৰে ৰুই আছোঁ আৰু এয়া হৈছে আমাৰ ঘৰুৱা খেতিৰ অকণমান দৃশ্য অলপ ফ্ৰেঞ্চবিন গুটি দিয়া হৈছে সেয়া ওলোৱা নাই এতিয়ালৈকে আৰু বিলাহী অকণ অকণ লাগিছে আনফালে এয়া হেদালিত লাও লাগি আছে আৰু কিন্তু পোকৰ উপদ্ৰৱৰ পৰা লাও ডাঙৰ হ'ব পৰা নাই আৰু এয়া দেখিছেনে পোকে কিদৰে আক্ৰমণ কৰিছে আৰু এই পোকবিধক আমাৰ ফালে হেতুল বুলি কওঁ আপোনালোকৰ ফালে কি কয় জনাবচোন দেই কমেণ্টত আৰু আনহাতে দীঘলীয়া লাওকেইটাত সিহঁতৰ উপদ্ৰৱৰ কাৰণে পলিথিন পিন্ধাই ৰাখিবলগীয়া হৈছে কাৰণ এইকেইটা আগতীয়াকৈ লাগিছিলে আৰু সিহঁতৰ সেয়া দেখিছেনে পোককেইটা কেনেদৰে খাই আছে আৰু সিহঁতৰ কাৰণে এইকেইটা লাও বাঢ়িবলৈ নাপালে ভালদৰে আৰু সেইবাবে সেইকেইটাত আমি পলিথিন পিন্ধাই দিছোঁ আৰু আগতো হৈছিল এনেকুৱা কিন্তু আমি তাৰ ব্যৱস্থাও লৈছিলোঁ যদিও পোকৰ উৎপাতটো নকমিল আৰু এইবাৰ ইয়াক কেইবাদিনো প্ৰায় কেইবামাহো মাজত এৰি পেলাই আমি ইয়াক কৰিছিলোঁ যদিও আকৌ সেই একেই আৰু এয়া আমি এতিয়া গৈ আছোঁ গোলাঘাট গ্ৰন্থমেলালৈ বুলি ভক্স পপুলাৰ উদ্যোগত ইয়াত যিখন গ্ৰন্থমেলা আয়োজন কৰা হৈছে আৰু তালৈ বুলি আমি গৈছোঁ আৰু বলক চাই থাকোঁ ভিডিঅ'টো আৰু গ্ৰন্থমেলাত আমি কি পালোঁ সকলোখিনি আপোনালোকক দেখুৱাই যাম গতিকে ভিডিঅ'টো চাই থাকক
আৰু আমি মেলা চালোঁ। মেলা আচলতে মোৰ চোৱাহে হ'ল, কিন্তু লোৱা একোৱেই নহ'ল। মানে মোৰ বিশেষ তেনেকৈ একো ল'বলৈ মনেই নগ'ল। ঘূৰি পকি মেলাখন চালোঁ আৰু তাৰ পাছতে কেইটামান বুট গুটি খাই ঘৰলৈ আহি আছোঁ।